কৃষ্ণ বন্ধু বান্ধৱীসকল নমস্কাৰ বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে ভালে কুশলে আছে নহয়নে বাৰু বন্ধু বান্ধৱীসকল আজি মই লৈ আছো ভাৰতৰ কেইটামান সাধাৰণ জ্ঞানৰ কিছুমান প্ৰশ্ন উত্তৰ বলক আজিৰ প্ৰশ্ন উত্তৰ ভিডিঅ'টি আৰম্ভ কৰো আজিৰ প্ৰশ্ন ৰং 1 হৈছে ডিব্ৰুগড় জিলাত থকা বিমান বন্দৰটো ক'ত অৱস্থিত ইয়াৰ উত্তৰ হৈছে উত্তৰ মোহনবাৰীত আজিৰ প্ৰশ্ন ৰং 2 অসমত টেলিফোন আৰু টেলিগ্ৰাফ সেৱা কেতিয়া আৰম্ভ কৰা হৈছিল ইয়াৰ উত্তৰ হৈছে উত্তৰ 1866 চনত আজিৰ প্ৰশ্ন নং 3 অসমৰ কোট ৰেল ইঞ্জিন মেৰামতি কৰা হয় ইয়াৰ উত্তৰ হৈছে উত্তৰ ডিব্ৰুগড় আৰু বঙাইগাঁৱত আজিৰ প্ৰশ্ন নং 4 অসমৰ আটাইতকৈ ওখ ঠাইত অৱস্থিত ৰেল ষ্টেচন কোনটো ইয়াৰ উত্তৰ হৈছে উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলৰ জাতিংগাত আজিৰ প্ৰশ্ন নং 5 অন্তিমটো প্ৰশ্ন পূৰ্বাঞ্চলৰ একমাত্ৰ আন্তৰ্জাতিক বিমান বন্দৰটো কোনটো ইয়াৰ উত্তৰ হৈছে উত্তৰ অসমৰ কামৰূপ জিলাত থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ বন্ধু বান্ধৱীসকল আজি প্ৰশ্ন উত্তৰ ভিডিঅ' ইমানতে অন্ত পৰিছে ধন্যবাদ বন্ধু বান্ধৱীসকল জয় আই অসম জয় ভাৰত বন্দে মাতৰম